हेलो गाइस तो वेलकम टू नेकी ब्लॉग आशा करो সকলো ভালে আছে আৰু আজি আমি গৈ আছো পাঠশালা আৰু মই ভিডিওটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলো যেহেতু মৰ্নিং জলদি আহিব লগা হৈ গৈছে হে মই গাড়ীৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো বলক ভিডিওটো আৰম্ভ কৰো পাঠশালানো বাৰু কিয় গৈ আছো চাই থাকক আৰু এইদৰে আহি পালো চেকেট আৰু বলক যাত্ৰাটো আৰম্ভ কৰি লও চেকেটৰ পৰা যাই আছো আৰু আমি এনেদৰে যাব ষ্টাৰ্ট কৰি সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ পালো এয়া আমি গৈ আছো আৰু এয়া গৈ পালো আমি বৰমা আৰু এয়া আমি বৰমা গৈ পালো এনেদৰে যাই আছো গাইস আৰু গাইস আমি গৈ পালো পাঠশালা আৰু এয়া পাই গলো মাইক লগ এয়া মাই আৰু মই লৈ লৈছো পেষ্ট্ৰি যেহেতু কিবা এটা খাই লৈ ইমান দূৰৰ পৰা আহিছো আৰু মাইয়েতো খালে আৰু এনেদৰে উঠিলো পিলপিলি মানে বেটাৰী ৰিক্সাত আৰু লৈ লৈছো এটা নেস্কেফে আৰু আমি যাম বাৰাকাই আৰু বাৰাকাইয়া পাই গলো পাঠশালাৰ ষ্টেচন আৰু ইয়াৰ পৰা এনেদৰে সোমাই যায় সেউজীয়া পৰিৱেশৰ মাজে মাজে গৈ আছো আৰু এই হেয়া যিখন ৰবা দেখিছে এইখনে বিয়া আৰু তালৈকে যাম আৰু এনেদৰে আমি গৈ আছো এয়া আহিছে পানী তুলিবলৈ চাই থাকক আগলৈ গাইস পাই গলো বিয়া আৰু এতিয়া ভিতৰত যাম আৰু পাই গল ককাক লগ মাত দিলো আৰু গৈ আছো ভিতৰত গাইস আমি এনেদৰে ভিতৰত সোমাই আহিছো আৰু এয়া চাওক ডেকোৰেশন আৰু ইমান ধুনীয়াকৈ ডেকোৰেশন কৰিছে আৰু বইলৰ হ'ব আমি মাই আৰু মই বহি আছো আৰু মাইক আমি যাইছো ভিতৰত ব্ৰাইডক দেখাম ৰ'ব এয়া মামি ব্ৰাইড মাই একবাৰ চাও আমি এতিয়া যাম মামীৰ ঘৰত মামীৰ মাকহঁতৰ ঘৰত যাম আৰু আমি যাওঁ কাপোৰখিনি চেঞ্জ কৰি আহোঁ ৰ'ব আৰু গাইজ আমি যাই আছো পথাৰেদি শ্বৰ্টকাট লৈছো আমি শ্বৰ্টকাট লৈ যাম দেখুৱাই আছো ৰ'ব এয়া ইহঁতৰে ঘৰ আৰু আমি ইফালেদি যাই আহিছো শ্বৰ্টকাট লৈ মামীহঁতৰ কাৰণে সিফালেদি গ'লে বহুত দূৰ হয় আৰু ইফালেদি যাম কাপোৰখিনি চেঞ্জ কৰি আহোঁ ৰ'ব আৰু গাইজ আমি পাই গ'লো ঘৰ এতিয়া যাম আৰু মামীহঁতে পালে মই দেখুৱাই দিছোঁ এইটো সিহঁতে বহি আছে দেউতা আৰু মামী আমি চাহ তাহ খাই ল'ম আৰু এতিয়া চাহ তাহ খাই লৈ যাম আৰু আমি চাহ তাহ খাই ল'লোঁ আৰু এতিয়া আমি যাম বিয়া খাব আৰু ড্ৰেছ চেঞ্জ কৰি লৈছোঁ আৰু মাহী আছে আৰু গাইজ আম লাগি আছে দেখাই দিছোঁ ৰ'ব আৰু গাইজ এই লাগি আছে আম চাওক খাব মন গৈছে কিন্তু খাব নোৱাৰোঁ বিয়া আছে গাইজ গালি পারব ঘৰৰ মানুহ এতিয়া বৰ্তমান এই সময়ত তাতে আলহী নাই আৰু গৃহস্থ মানে আমাৰ মামীয়ে আছে এতিয়া বৰ্তমান আৰু এই আমাৰ কুনাল যাব আলছে আমাৰ লগত যাওঁ আৰু গাইজ আমি এতিয়া বহি আছো অলপ পিছত ভাত খাব যাম আৰু এয়া মাহী আৰু টিকলি বহি আছে ভাত চাত খাই কিনে আপোনালোকক দেখুৱাম দিয়ক এয়া কইনা আৰু মানুহ ভৰ্তি হৈ গ'ল গাইজ তেতিয়াৰে খালী হৈ আছিল তেতিয়া মানুহ ভিৰ আৰু কইনা আছে কইনা গা চা ধুই আহিল এতিয়া মই অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ আৰু গাইজ আমি ভাত খাব আহিছোঁ মাহী ভাত খাবি না মাহী ভাত খাব আৰু আমি গোটেইকেইটা ভাত খাব আহিছোঁ আৰু ভাত খাম খাই লৈ কি দিয়ে দেখুৱাই আছোঁ ৰ'ব ভাত দিব এতিয়া চবে খাব আহিছে আৰু খোৱা মেইন গাইছে আমিও খাম দিয়ক গাইজ দি দিছে ভাত তেতিয়া আমি ভাত খাম আৰু আৰম্ভ কৰি দিওঁ কাৰণ খোৱা মেইন ৰখি থাকিব নোৱাৰি গাইজ খাই লওক আমি ভাত চাত খাই ল'লোঁ আৰু এতিয়া আছোঁ ইয়াতে ৰুমৰ ভিতৰতে আৰু মই এটা বস্তু আপোনালোকক দেখাই দি আছোঁ চাই থাককচোন চাওক এখন মোৰ বাঁহ দেখা পাইছে না এখন মোৰ বাঁহ এই ৰুমত বাঁহ লৈছে মাহীৰ ৰুমত মোৰ হ'লে খুব ভয় লাগে এবাৰ কামুৰিছিল সেয়ে মোৰ ভয় লাগে আৰু মাহী এনেকৈ থাকে এতিয়া ৰুমত বাৰাবাৰ পৰাই বিজি ব্যস্ত বহুত আৰু আমি বহি আছোঁ মাহী দাদা আহি গ'ল আৰু মাহীয়ে কালা কথা খাবা আৰু ময়ো বহি আছোঁ আৰু অলপ পিছত ঘৰত যাম আৰু যিহেতু সেয়ে আপোনালোকক দেখুৱাই দিছোঁ আৰু আমাৰ কইনা বহুত ব্যস্ত আৰু মেকআপ আৰ্টিষ্ট আহিয়ে পোৱা নাই ৰেডি হ'ব পৰা নাই আপোনালোকক
ব্যস্ত মেকআপ আৰ্টিষ্ট আহি পোৱা নাই চিন্তাত আছে বৰ্তমান আৰু গাইজ আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু যাই আছোঁ বাগানালৈকে বাগানা আৰু যাওঁ বাগানাত থাকি আৰু মানে এতিয়া যাই তাৰ পৰা যাম চলা যাওঁ আৰু আজি আপোনালোকে চাই দিব আৰু গাইজ এইটো এটা নদী কি নদী নাজানো কিন্তু নদী আৰু এটা পাই গ'লো এয়া বাগনা শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ নামঘৰ আৰু ইয়াতে ৰখি আছোঁ আৰু আমি অলপ পিছত ইয়াৰ পৰা যাম আহি যাব টেম্পু যাম হয় ঘৰত যাবি ইতা এই মহা আমাক স্কুটি দি থব আহিছিল আৰু বাৰী আছে চাদা ৰখছি ৰ গাইজ ভিডিঅ' বনাই থকাৰ কাৰণে দে আমাৰ ষ্টাৰ্ট ওপৰত অঁ ৰখছিল চাওঁ একবাৰ ইফালে আমাই মই চাদা মাৰি আছে কেইবাৰ কৰবি ৰে হা তিনিবাৰ কৰিব মানে 3 বাৰ খাব আৰু মাহী এনেদৰে যাব ওলাল আৰু মোক কৈছে বাই বাই আৰু মোক কৈছে যাবলৈ আৰু মই যাব এতিয়া মাহীক থ'বলৈ আৰু আমি যাম টেম্পত আমি আমাৰো আহি পেলাই টেম্পো আৰু দেউতা আৰু মই টেম্পত উঠি লৈছোঁ আৰু টেম্পৰ ফালৰ পৰা যাই আছোঁ আমি টিহু আপোনালোকক দেখুৱাই দিছোঁ এয়া টিহু আৰু এনেদৰে গৈ আমি এয়া দলং পাইছোঁ এখন আৰু মই ইয়াৰে ৰাস্তাবোৰ ভালদৰে চিনিও নাপাওঁ আৰু আহি পালোঁ টিহু এয়া টিহুৰ জলখানা আৰু এনেদৰে আমি ভিতৰত সোমাই যাম বলক ভিতৰলৈ যাওঁ আপোনালোককো দেখুৱাওঁ চাই থাকক এয়া ভিতৰলৈ গৈ আছোঁ আৰু এয়া বহি আছে মহা আৰু আমি ভিতৰলৈ ডাইৰেক্ট যাওঁ আৰু এনেদৰে মই ভিতৰত সোমাই আহিলোঁ আৰু ৰ'ব এটা বস্তু দেখাই দিওঁ ৰ'ব আপোনালোকক এয়া চাওকচোন খাৰ গৰুটো সদায় আহে এনেদৰে আৰু কিবা খাব নিদিয়ালৈকে এনেদৰে দুৱাৰ মুখত ৰখি থাকে আৰু এনেদৰে খাবলৈ দিয়াৰ পিছত আৰু গাইজ আহি পালোঁ টিহু আৰু এয়া শিল্পা লগ পালোঁ আৰু সেইদিনাখনে লগ পাইছিলোঁ আৰু আজি লগ পাই গ'লোঁ আহি গ'লোঁ শিল্পাহঁতৰ তাতে আৰু এয়া গাৰ্গী খাই আছে এয়া মুগ দাইল আৰু এয়া নখ লগাইছে গাৰ্গী নখ বিলাৰি আহিছে এয়া গাৰ্গী নখ লগাইছে কেনে লাগছে কমেণ্ট কৰিব গাৰ্গীক কেনে লাগছে নখ লগাইছে ইমান সৰুতে আৰু আমি দুটা এতিয়া কি কৰিম বহিম চাহ তাহ খাম আৰু গাইজ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ ইমানে অন্য এটি ভিডিঅ'ত লগ পাম বাই বাই